নমস্কাৰ Enewsne স্বাগতম জনাই ষ্টুডিঅত মই পূজাশ্ৰী আৰু এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ কটনৰ অধ্যাপিকাক অশালীন ব্যৱহাৰৰ পিছতে এবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা শিক্ষক সমাজ আমি পুনৰ জনাইছো Enewsneৰ দৰ্শকসকলক এই খবৰটো কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজ জ্যেষ্ঠ অধ্যাপিকাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ পঞ্জীয়কৰ বিৰুদ্ধে পঞ্জীয়কজনৰ পদত্যাগৰ দাবী উত্তাল কৰি তুলিলে পৰিৱেশ আমি পুনৰ জনাইছো Enewsneৰ দৰ্শকসকলক ছাত্ৰৰ প্ৰতিবাদত পদত্যাগ কৰিলে পঞ্জীয়কজনে আৰু আমি জনাই আছো Enewsneৰ দৰ্শকসকলক কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি কটনৰ অধ্যাপিকাক অশালীন ব্যৱহাৰৰ পিছতে এবাৰ পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ তথা শিক্ষক সমাজৰ আৰু কটনৰ পঞ্জীয়কৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই ঘটনাক লৈ লজ্জিত শিক্ষক তথা ছাত্ৰ সমাজ আৰু শেহতীয়াকৈ পোৱা খবৰ মতে কটনৰ পঞ্জীয়কে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে এই ঘটনাৰ সৈতে জড়িত তদন্তৰ দাবী জনাইছে ছাত্ৰ একতা সভাই ডক্টৰ দিগন্ত দাসৰ বিৰুদ্ধে অশালীন ব্যৱহাৰৰ অভিযোগ অধ্যাপিকা তিলোত্তমা বৰুৱাৰ আমি জনাই আছো এই ডাঙৰ খবৰটো কটনৰ অধ্যাপিকাক অশালীন ব্যৱহাৰৰ পিছতে এবাৰ পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ তথা শিক্ষক সমাজৰ আৰু জনাই আছো এই খবৰটো ডক্টৰ দিগন্ত দাসৰ বিৰুদ্ধে অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছিল কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তিলোত্তমা বৰুৱাই আৰু শেহতীয়াকৈ পোৱা খবৰ মতে কটনৰ পঞ্জীয়কজনে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে আৰু আমি জনাই আছো এই খবৰটো কটনৰ অধ্যাপিকাক অভব্য আচৰণৰ পিছতে এবাৰ পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ তথা শিক্ষক সমাজৰ কটনৰ পঞ্জীয়কজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাক লৈ লজ্জিত শিক্ষক তথা ছাত্ৰ সমাজ এই ঘটনাৰ সৈতে জড়িত এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ছাত্ৰ একতা সভাই আৰু ডক্টৰ দিগন্ত দাসৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ অধ্যাপিকা তিলোত্তমা বৰুৱাৰ আৰু পুনৰ জনাইছো Enewsneৰ দৰ্শকসকলক কটনৰ অধ্যাপিকাক অশালীন ব্যৱহাৰৰ পিছতে এবাৰ পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ তথা শিক্ষক সমাজে আৰু এই ঘটনাক লৈ লজ্জিত শিক্ষক তথা ছাত্ৰ সমাজ ডক্টৰ দিগন্ত দাসৰ বিৰুদ্ধে অশালীন ব্যৱহাৰৰ অভিযোগ অধ্যাপিকা তিলোত্তমা বৰুৱাৰ আৰু শেহতীয়াকৈ পোৱা খবৰ মতে কটনৰ পঞ্জীয়কে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে আৰু এই ঘটনাক লৈ লজ্জিত শিক্ষক তথা ছাত্ৰ সমাজ আমি জনাই আছো এই ডাঙৰ খবৰটো কটনৰ অধ্যাপিকাক অভব্য আচৰণৰ পিছতে এবাৰ পঞ্জীয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা শিক্ষক সমাজৰ
কটনৰ পঞ্জীয়কজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ছাত্ৰ একতা সভাই। আৰু ডক্টৰ দিগন্ত দাসৰ বিৰুদ্ধে অভব্য ব্যৱহাৰৰ অভিযোগ অধ্যাপিকা তিলোত্তমা বৰুৱাৰ। বিভাগৰ অধ্যাপিকা ডক্টৰ তিলোত্তমা বৰুৱা বাইদেউ যি ক'বলৈ গ'লে অভব্য আচৰণ তেখেতে কৰিলে, সেইটো আচলতে আমাৰ সমগ্ৰ কটন পৰিয়ালৰ কাৰণে অতিকৈ লজ্জাজনক আৰু মানে দুৰ্ভাগ্যজনক কথা। আমি আগৰ সময়খিনিত আমি ষ্টুডেণ্ট বা ষ্টুডেণ্ট ইউনিয়নেও তেখেতৰ পৰা কিছু এনে আচৰণ আমি বলি হৈ আহিছোঁ। আৰু কালি তাৰ চূড়ান্ত সীমা অতিক্ৰম কৰি কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অতিকৈ জ্যেষ্ঠ অধ্যাপিকা তেখেতে যি অভব্য আচৰণ কৰি ৰুমৰ পৰা গেট আউট বুলি ৰুমৰ পৰা চিঞৰি উলিয়াই বাহিৰ কৰি চুপ থাক বুলি তই বুলি সম্বোধন কৰি যেনেধৰণে ব্যৱহাৰ কৰিলে, তাত আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আমি শান্ত নাথাকোঁ। তেখেতে আমাক উত্তৰ দিব লাগিব, কি কাৰণে কটন বিশ্ববিদ্যালয় আৰু ব্যক্তিগত সম্পত্তি নহয়, আৰু এয়া ব্যক্তিগত আঘাত নহয়, কটন পৰিয়ালৰ ওপৰত আঘাত। গতিকে বিভাগৰ